গুড মৰ্নিং মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। সুস্থ থাকিব আৰু ভালে ভালে থাকিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ কোনোবা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। আৰু যিসকল বন্ধুসকলে মোক ফ্ৰেণ্ডসকলে মোক ছাবস্ক্ৰাইব কৰিছে তেওঁলোকসকলক মই ধন্যবাদ জনাইছোঁ আৰু পিছলৈকে মোক ছাপোৰ্ট কৰি আহি থাকিব বুলি আশা কৰিলোঁ দেই। আৰু আজি ভিডিঅ'টো মই মৰ্ণিঙতে ষ্টাৰ্ট কৰিছোঁ। চাওক গোসাঁই থাপনাত মই আগৰবাতি জ্বলাওঁ, চাকি নজ্বলাওঁ, কাৰণ ল'ৰাই আহি চুই দিয়ে, তাক পুৰি দিব হাতে। সি গম নাপায়, গম পোৱা হোৱা নাই। মই আগতে জ্বলাইছিলোঁ, কিন্তু সি তাৰ উৎপাতৰ কাৰণে মই চাতি দিয়া বন্ধ কৰিলোঁ। এতিয়া মই অকল আগৰবাতি জ্বলাম। আৰু ওপৰত মোৰ দেউতা আছে, ইয়াত চাওক, দেউতাক মই সদায় ৰাতিপুৱা গধূলি সেৱা কৰোঁ। মোৰ দেউতা চাওক, আৰু গোসাঁই থাপনাত মই আগৰবাতি জ্বলাইছোঁ। ঘৰৰ কাম সকলো হৈ গ'ল, মোৰ খোৱা কৰি চাকি বন্তি জ্বলোৱা হৈ গ'ল। আৰু ইয়াত আজি আমাৰ বৰষুণ, বহুত বৰষুণ। চাওক এতিয়া কমিলে, অলপ আগত বহুত ডাঙৰ বৰষুণ আহিছিলে, ঢেৰেকনিও মাৰিছিল। এয়া ঠাইবোৰ পানী পানী হৈ আছে গোটেই। মই কাপোৰ বাহিৰত মেলি দিয়া অৱস্থাত নাছিলে, এতিয়া কমিল অকণমান। চব মই ভিতৰতে মেলি দিব লগা হ'ল। মোৰ এই একুৰিয়ামটো এয়া টেবুলৰ ওপৰত ৰাখিছোঁ। কেনেকুৱা লাগিছে গাইজ ক'ব দে, মোৰ কমেণ্টত জনাব কেনেকুৱা লাগিছে। আৰু বতৰ চেঞ্জ হোৱাৰ কাৰণে মাছ কিছুমান মৰি গ'ল, মোৰ বহুত দুখ লাগিলে। 4টা মানহে আছে মাছ, দুখ লাগিছে মোৰ বহুত। পানী বদলিলে আৰু বতাহ বৰষুণ দি আছে কাৰণে মৰা বুলি ক'লে দোকানীয়ে। চিজনটোৱে বোলে তেনেকুৱা। ইয়া মোৰ কিটচেনৰ কাম হৈ গ'ল গোটেই। তাৰোপৰি এতিয়া আছে মোৰ ৰন্ধা বঢ়াখিনি কাম আছে। ঘৰ-চৰ ধুনীয়াকৈ মুচিলোঁ, সাৰিলোঁ ধুনীয়াকৈ, কাপোৰ চাপোৰ জাপা মেলা কৰিলোঁ। এই ল'ৰা চাওক, ল'ৰাৰ উৎপাত চাওক। এইয়া বিৰাট দিনে বদমাছ হৈ গৈ আছে। ল'ৰাক মই স্কুলত দিয়া নাই, দিম বুলি ভাবিছোঁ। কালি পৰহি গৈ স্কুলত গৈ এডমিশ্যনটো দি লওঁ। তাক পঢ়াৰ প্ৰতি বহুত ইণ্টাৰেষ্ট আছে, সি পঢ়ে। ইয়াক বেগটো লৈ আহিছে পঢ়িবৰ কাৰণে। এয়া বাবা স্কুল যাবনে কোৱাচোন? কোৱা ভালদৰে, স্কুল যাবানে? এক্টিং কৰিছে সি। স্কুল নাযা কিয়? কি জোৰে কোৱা, শুনা নাই, জোৰে কোৱা। টিচাৰে মোক মাৰে? তোমাক মাৰে? নামাৰে, কিয় মাৰিব? সি ভয় কৰিছে মাৰিব বুলি কোৱা, হেৰি কৰি। বদমাছ কৰিলে মাৰিব? তুমিতো বদমাছ নকৰা ন, গুড বয় হয়। ঘৰৰ কাম মোৰ সকলো হ'ল। এয়া চাওকচোন, কাপোৰবিলাক মই ধোৱা কাপোৰ ইয়াতে থৈ দিব লগা হৈছে। এয়া বৰষুণৰ কাৰণে মই ইয়াতে মেলি একটুপ কৰি থৈ দিছোঁ চফাখনতে, কাৰণ মেলি দিয়া মোৰ ঠাই নাই ভিতৰত। সেইকাৰণে মই তাৰত মেলি দিম ধুনীয়াকৈ এখন এখনকৈ। এতিয়া বৰষুণ কমিলে এতিয়া মই ইয়াত বাহিৰত দিম আৰু। চাই থাকক, শেষলৈকে চাব ভিডিঅ'টো, দেখাই আছোঁ। হেল্ল' গাইজ, এয়া মই কাপোৰ চাপোৰ বাহিৰত মেলি দিলোঁ। আৰু এতিয়া মই ভাবি আছোঁ কি খাম, কি বনাম আজিৰ দিনত। এই বৰষুণৰ বতৰত এয়া মই ভাবিছোঁ আজি খিচাৰীয়ে বনাম চিম্পুলকৈ। অকলে আছোঁ যিহেতু মই চিম্পুলে খিচাৰী বনাম। কেনেকৈ বনাম আপোনালোকে চাই থাকক ব্লগটো শেষলৈকে। গাইজ, মোৰ কাটা মেলা হৈ গ'ল। খিচাৰীৰ কাৰণে মই ৰেডি কৰিলোঁ, চাওকচোন। ইয়াতে মই লৈছোঁ চাউল অলপমান লৈছোঁ, গাখীৰ নহয় চৰি, দালি অকণমান, আৰু তাৰপিছত আলু দিছোঁ, কুন্দুলি, আৰু দিছোঁ গাজৰ। ইয়াতে কওঁতে মিষ্টেক হ'ব পাৰে, আপোনালোকে শুধৰাই ল'ব। গাখীৰ বুলি কোৱা গ'ল, চৰি। দালি আৰু চাউল, কুন্দুলি, আলু আৰু গাজৰ দিছোঁ। চাই লওক, এইখিনি ধুনীয়াকৈ মই ধুই ল'ম, ধুই মেলি দেখুৱাই আছোঁ। আৰু ইয়াতে দিম মই নহৰু, পিঁয়াজ আৰু এটা জ্বলা দিম। আৰু মছলা একো নিদিওঁ, চিম্পুল বনাম, কাৰণ ল'ৰাইও খাব মোৰ লগত। সেইকাৰণে মই চিম্পুলকৈ বনাই আছোঁ, দেখাই আছোঁ হা। গাইজ, এয়া মই ধুই মেলি ধুনীয়াকৈ পানী লৈছোঁ খিচাৰী।
আৰু ইয়াতে দিম মই নিমখ অকণমান নিমখ দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ। আপোনালোকেও নিজৰ সোৱাদ মতে দিব নিমখ। আৰু ইয়াতে হালধি অকণমান দিছোঁ, হালধি বহুত টেষ্টি লাগে এনেকৈ খাবৰ কাৰণেও। মই খাই পাইছোঁ আৰু আপোনালোকক সেইকাৰণে দেখুৱাইছোঁ, শ্বেয়াৰ কৰিছোঁ। বনাই খাব এনেকৈ এদিন বৰষুণৰ বতৰত। আৰু ইয়াতে মই মিঠাতেল ঢালি দিম অলপমান, আৰু ইয়াতে দি আছোঁ পিঁয়াজ, পিঁয়াজ দিলোঁ আৰু নহৰু আৰু এটা জলকীয়া। এতিয়া মই ঢাকনখন দিম, দি পেলাই 5-6টামান চিটি মাৰিলে হৈ যাব আৰু খিচাৰি। গাইজ, মোৰ ঘৰৰ কাম সকলো হৈ গ'ল, আজৰি হৈ ল'লোঁ। আৰু মোৰ খিচাৰি খাব আছে, খিচাৰি খাই ধুনীয়াকৈ শুই যাম। আৰু এই বৰষুণৰ বতৰতনো কি কাম আছে, একোৱেই কাম নাই ঘৰৰ। আৰু খিচাৰি মানে হ'ব, বহাই দিয়াৰ লগে লগে বেছি টাইম নালাগে, কুকাৰত বহাইছোঁ যিহেতু। এতিয়া এই ব্লগটো বেছি দীঘলীয়া নকৰোঁ, তেন্তে চাই থাকিব ব্লগটো। মোৰ সদায় চাব, ছাপোৰ্ট কৰিব। আৰু যদি ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব হা গাইজ। বাই বাই, চি ইউ।